প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকৰ ওচৰলৈ বিশ্বাসৰ অৰ্থ বিষয়ে ক'ব বিচাৰিছোঁ। যি বিশ্বাসৰ দ্বাৰা আমি আচৰিত কৰ্ম লাভ কৰিব পাৰোঁ, সেই বিশ্বাস আমাৰ এইবাবেই নাথাকে কিয়নো আমাৰ বিশ্বাসৰ বিষয়ে উপযুক্ত জ্ঞান নাই। বিশ্বাসৰ বিষয়ত এজন চিন্তাবিদে এইদৰে কৈছে, ঈশ্বৰে যি কথা কৈছে তাক মই অংগীকাৰ বিশ্বাস কৰোঁ। এজন ব্যক্তিৰ সেই সিদ্ধান্তক বিশ্বাস বুলি কয়। বহুতো লোকে বাইবেল পঢ়ে, বহুত পদবোৰ মুখস্থও কৰে, বাইবেলৰ সকলো উপদেশবোৰ ভালদৰে তেওঁলোকে জানে, যিকোনো বিষয়ৰ ওপৰত তেওঁ সুন্দৰ ভাষণো দিব পাৰে। আত্মিকভাৱে চালে তেওঁলোকে সকলোবোৰ বিশ্বাস কৰে, কিন্তু তেওঁলোকৰ জীৱনত বিশ্বাসৰ চিন এই পৰ্যন্ত একোৱেই নাই। তেওঁলোকে ক'ব নোৱাৰে যে তেওঁলোকৰ জীৱনত কোনো আচৰিত কৰ্ম হৈছে বুলি। যদি কোনো বেমাৰী ব্যক্তিয়ে তেওঁক প্ৰাৰ্থনা কৰিবলৈ কয়, তেন্তে তেওঁ কয়, সোনকালে কোনোবা ডাক্তৰৰ ওচৰলৈ লৈ যোৱা। বিশ্বাস কৰক ঈশ্বৰে আপোনাক সুস্থ কৰিব, ইয়াক ক'বলৈ সাহস তেওঁ নাথাকে। ঈশ্বৰৰ বাক্যত লিখা কথাবোৰ সত্য, এয়া বিশ্বাস কৰাই যথেষ্ট নহয়, বৰং আপোনাৰ বিশ্বাস বাক্য অনুসাৰে সুদৃঢ় হ'ব লাগিব। সেয়া আপোনাৰ জীৱনত প্ৰকাশিত হ'ব লাগিব। ইফিচিয়া 3:16 এইদৰে লিখা আছে, তেওঁ নিজ প্ৰতাপৰূপ ধনৰ দৰে নিজে আত্মাৰ দ্বাৰা আন্তৰিক পুৰুষৰ সম্বন্ধে আপোনাক শক্তিৰে শক্তিমন্ত হ'বলৈ দিয়ক। এতিয়া প্ৰশ্নটো হৈছে যে এজন ব্যক্তিৰ দুটা ব্যক্তিত্ব থাকে নেকি? বাহ্যিক পুৰুষ আৰু আন্তৰিক পুৰুষ। বাহ্যিক পুৰুষ সেইটো যাক আমি চাব পাৰোঁ, চুব পাৰোঁ। সি মাংস, তেজ, শৰীৰ আদিৰ সৈতে লগালগিকৈ সৃষ্টি হৈছে। মৃত্যুৰ লগে লগে এই বাহ্যিক পুৰুষ নষ্ট হৈ যায়। আন্তৰিক পুৰুষ হৈছে আত্মা। সেই পুৰুষ কেতিয়াও নমৰিব, অনন্ত কালৰ বাবে জীৱিত থাকিব। যেতিয়ালৈকে বাহ্যিক পুৰুষ জীৱিত থাকিব, সেই পৰ্যন্ত মানুহজনে এই পৃথিৱীত জীয়াই থাকে। ঈশ্বৰে যিমানেই সময় এজন ব্যক্তিক দিছে, কিন্তু এটা সময় এনে আহিব য'ত সময়ৰ কোনো অৰ্থ নহ'ব, অৰ্থাৎ সময় নাথাকিব। এই কথাই প্ৰকাশিত বাক্যত লিখা আছে। এতিয়া সময় নহ'ব, আমাৰ আন্তৰিক পুৰুষ অনন্ত কাললৈকে সদা সৰ্বদাই জীয়াই থাকিব, হয়তো স্বৰ্গত অথবা নৰকত। ঈশ্বৰৰ বাক্যই আমাক ইয়াকে শিকাইছে। বাস্তৱিকতে মই আৰু আপুনি বাস্তৱ ব্যক্তিত্ব আমাৰ মৰণশীল শৰীৰ নহয়। যদি স্পষ্টকৈ ক'বলৈ গ'লে, তেন্তে বাস্তৱ মানুহজন আত্মা, যিয়ে সদাকাল জীয়াই থাকিব। এনেকুৱা বহুমূল্য ব্যক্তিত্বৰ অধিকাৰী হোৱা হেতুকে আমাৰ উত্তৰদায়িত্ব কি? আমি মন পালটন কৰিব লাগে, উদ্ধাৰ প্ৰাপ্ত হ'ব লাগে। এই অনুভৱ প্ৰাপ্ত কৰা শৰীৰ নহয়, বৰং আত্মা, অৰ্থাৎ আন্তৰিক পুৰুষ, অৰ্থাৎ মানুহৰ আত্মা। যেতিয়া প্ৰথম মানুহ আদমে পাপ কৰিলে, তেতিয়া তেওঁ আত্মা নষ্ট হ'ল। সেই সময়ত তেওঁ আত্মিক মৃত্যু হৈ গ'ল। ঈশ্বৰে আদমক কৈছিল যে যিদিনা তুমি ফল খাবা, সেইদিনাই তুমি অৱশ্যে মৰিবা। কিন্তু শাৰীৰিক ৰূপে তেওঁ মৃত্যু হোৱা নাছিল। তেওঁ বহু বছৰলৈকে জীৱিত আছিল, কিন্তু সেইদিনাই আত্মিকভাৱে তেওঁ মৃত্যু হ'ল। নতুনকৈ জন্ম লোৱা, উদ্ধাৰ পোৱা আদি বিষয়বোৰ কাৰ বাবে হয়? বাহ্যিক পুৰুষ নাইবা আন্তৰিক পুৰুষৰ বাবে। ঈশ্বৰে আদম আৰু হাৱাক নিজৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণ কৰিছিল, কিন্তু যেতিয়া তেওঁ পাপ কৰিলে, তেতিয়া ঈশ্বৰৰ সৈতে আন্তৰিক পুৰুষৰ যি সম্বন্ধ আছিল, সেয়া ভাঙি গ'ল। তেওঁ শৰীৰটো নেহেৰুৱালে, কিন্তু আত্মাক হেৰুৱালে। এইবোৰ আন্তৰিক পুৰুষৰ বাবে নতুন জন্ম প্ৰাপ্ত কৰা আৱশ্যক। ধৰি লওক যে আপোনাৰ শাৰীৰিক মৃত্যু হৈ গ'ল। তাৰ পাছত আপুনি লৰচৰ হ'ব নোৱাৰিব, উশাহ ল'ব নোৱাৰিব, থিয় হ'ব নোৱাৰিব। আপোনাৰ শৰীৰটো সদাকালৰ বাবে অচল হৈ যাব। কিন্তু এই শৰীৰত যি আন্তৰিক পুৰুষ অৰ্থাৎ আত্মা কেতিয়াও নমৰিব। শাৰীৰিক ত্যাগ কৰাৰ পাছত মানুহৰ আত্মা হয়তো স্বৰ্গলৈ নতুবা নৰকলৈ গুচি যাব। মৃত্যুৰ বিষয়ে পাচনি পৌলে কয়, শৰীৰৰ ত্যাগ কৰি যীশুৰ সৈতে স্বৰ্গত বাস কৰিবলৈ মই অত্যন্ত উৎসুক হৈ আছোঁ। আপুনিও এইদৰে চিন্তা কৰেনে? আপোনাৰ আশা কি? আপোনাৰ বিশ্বাস কেনেধৰণৰ? বাস্তৱিকতে বিশ্বাসৰ অৰ্থ কি? ঈশ্বৰৰ বাক্যত লিখা থকা কিছুমান বিষয়বোৰ অংগীকাৰ কৰা, বিশ্বাস কৰাই নহয়। ঈশ্বৰে কোৱা বিষয়বোৰক আপুনি অংগীকাৰ কৰে, ইয়াক কোৱাটো
বিশ্বাস বুলি নকয়। বিশ্বাসৰ অৰ্থ হৈছে আন্তৰিক ৰূপ, নতুনকৈ জন্ম হোৱা আৰু ঈশ্বৰৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰা। আমাৰ অন্তৰত এটা মন আছে আৰু এই মনৰ বিষয়ে ঈশ্বৰৰ বাক্যই কৈছে, কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেই ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'ব নোৱাৰে। ৰোমিয়া 8:6-7 ৰোমিয়া 12:2 এইদৰে লিখা আছে, আৰু তোমালোক জগতৰ নোহোৱা, নতুবা কিন্তু যিহেতু ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম গ্ৰহণীয় অৰ্থাৎ সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোক নতুন মন কৰা দ্বাৰা আন ৰূপ ধৰা। অৰ্থাৎ আপোনাৰ মন বা আপোনাৰ চিন্তা ঈশ্বৰৰ চিন্তাবোৰৰ সৈতে মিল নাই। এই কাৰণে আপুনি ঈশ্বৰৰ বাক্য যিমানেই পঢ়ক বুজক, আপুনি তাৰ দ্বাৰা অদ্ভুত সুস্থতা আৰু উদ্ধাৰ পাব নোৱাৰে। বহু সময়ত আমাৰ মনে ঈশ্বৰৰ সৈতে শত্ৰুতাৰ ভাৱ কৰে। বিশ্বাসৰ পৰিৱৰ্তে অবিশ্বাস আমাৰ মনত পূৰ হৈ যায়। এইবাবে ঈশ্বৰে কৈছে যে হৃদয়ে বিশ্বাস কৰা। আমাৰ মন ঈশ্বৰৰ বাক্যত বিশ্বাস কৰক আৰু সেই বাক্যৰ সাদৃশ্য হৈ যাওক, আৰু এনে বিশ্বাস আমাৰ হৃদয়ত উৎপন্ন হ'বলৈ পাওক, তেতিয়াই আচৰিত কৰ্ম হ'ব। ৰোমিয়া 10:9 এইদৰে লিখা আছে, যদি তুমি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা। এইদৰে যি ব্যক্তিয়ে উদ্ধাৰ পায় তেওঁ ঈশ্বৰ হৈ যায় আৰু জীৱন আচৰিত কৰ্ম হয়। মই এলেক্স নামৰ ব্যক্তিজনৰ অভিজ্ঞতা আপোনাক ক'ব বিচাৰিছোঁ। তেওঁৰ জীৱনত এক সমস্যা হৈছিল। তেওঁ নিয়মিত ৰূপে আত্মিক যাত্ৰা শুনে। তেওঁ শৰীৰত এটা ঠাইত এটা টেমুনা দেখা গ'ল। প্ৰথমতে সেইটো এটা আমলখি আকাৰত আছিল, কিন্তু বাঢ়ি বাঢ়ি সেইটো এটা কমলা আকাৰ হৈ গ'ল। তেতিয়া তেওঁ পৰীক্ষা কৰিবলৈ এজন চিকিৎসকৰ ওচৰলৈ গ'ল। চিকিৎসকৰ ওচৰত যেতিয়া গ'ল, তেওঁ জানিব পাৰিলে যে সেইটো এটা গম্ভীৰজনক ৰোগ, অপাৰেশ্যন কৰা আৱশ্যক আছে। ইয়াক শুনি এলেক্সে চিন্তিত হ'ল। তেওঁ ঘাম ওলাবলৈ ধৰিলে। তেওঁ বুজি পালে যে তেওঁ জীৱন সংকটত আছে। তেওঁ ঘৰলৈ গুচি গ'ল আৰু সেই দিনবোৰত যেতিয়া ৰেডিঅ' কাৰ্যসূচী আত্মিক যাত্ৰা শুনি আছিল, তেতিয়া তেওঁ প্ৰভুৰ দাসৰ শব্দ শুনিলে। প্ৰভুৰ দাসে কৈছিল, বিশ্বাস কৰক যে আপুনি সুস্থ হৈ যাব। আপুনি এই কথা হৃদয়েৰে বিশ্বাস কৰক আৰু মুখেৰে অংগীকাৰ কৰক আৰু পাছে পাছে দোহাৰক। আপোনাৰ জীৱনত অদ্ভুত কাৰ্য হ'ব। এলেক্সে বিশ্বাস কৰিলে। প্ৰভুৰ দাসৰ সৈতে লগ লাগি তেওঁ প্ৰাৰ্থনা কৰিলে। তেওঁ যি বাক্য শুনিছিল, সেই বাক্যই তেওঁ হৃদয়ত এক পৰিৱৰ্তন আনিলে। কিন্তু তেওঁৰ মনটোৱে তেওঁক ক'বলৈ ধৰিলে, চোৱা, চিকিৎসকে কৈছে যে কেঞ্চাৰ হৈছে, ভাল হ'বলৈ কঠিন। কিন্তু কোনোবাই হৃদয়ত তেওঁৰে সৈতে কথা পাতিলে, মই তোমাক সুস্থ কৰোতা ঈশ্বৰ জিহুৱা, তেওঁৰ গাৰ সাজ বহা কোবৰ দ্বাৰা তুমি সুস্থ হ'লা। তেওঁৰ হৃদয়খন বিশ্বাসেৰে ভৰি উঠিল। কিছুদিনৰ পাছত সেই টেমুনাটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল। এলেক্সে কৈছে যে এটা দাগ পৰ্যন্ত সেই ঠাইত এতিয়া নাই। মনত ৰাখিব, যদি বিশ্বাস কৰা তেন্তে তুমি ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা। আপোনাৰ হৃদয়ত ঈশ্বৰে যি বাক্য দিয়ে সেইবোৰ দৃঢ়তাৰে ধৰি ৰাখক। নিজৰ মুখেৰে সেইবোৰ বাৰে বাৰে দোহাৰি থাকক। আপোনাৰ জীৱনত আচৰিত কৰ্ম হ'ব। এই বাক্য শুনা প্ৰতিজনক ঈশ্বৰে আশীৰ্বাদ কৰক।